গুড মৰ্নিং এভৰিৱান ৱেলকাম টু মাই নিউ মিনি ব্লগ কি খবৰ সকলোৰে আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল টোপনি দেখিছে নহয় চকুত লাগিয়ে আছে ৰাতিপুৱাই বোলো বহুত দিনৰ মূৰত ব্লগটা ষ্টাৰ্ট কৰোঁ যিহেতু আজি মাদাৰ্ছ ডে স্পেচিয়েল বুলি আজিনো কেনেকৈ পাৰ কৰোঁ সকলোবোৰ দেখুৱাম চ' ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব এইফালে মালপোৱা চালপোৱা বনাই ল'লোঁ ক'লৈ লৈ যাওঁ কি কথা সকলোবোৰ জনাম এইফালে দেখিছে নহয় লুচি পুৰি মায়ে বনাই ল'লে খাই মেলি ৰেডি হৈ গ'লে আৰু মা হৈছে অকণমান নতুন লোক এটাত চাওকচোন মায়ে ইমান বেছি লাজ কৰিছে কাৰণ বিয়াৰ পাছত প্ৰথমবাৰ মানে তেওঁ চুইজাৰ পিন্ধিছে আৰু তাকো মই জোৰ জবৰদস্তি কৰাৰ কাৰণে কাৰণ মাহীহঁতে সদায় কৈ থাকে আৰু ময়ো বোলো আজি বহুত বেছি গৰম বোলা একো নহয় এনেকৈ ওলোৱা তাৰপিছতে মই যিহেতু ৰ'দ বুলি ক্লাছখন পিন্ধি মেলি আগবাঢ়ি গৈ আছোঁ আৰু এইফালে দেখিছোঁ মা অহাই নাই মায়ে লাজতে ওলাবই পৰা নাই 4-5 বাৰমান ঘৰৰ পৰা অহা যোৱা কৰি আছে তাৰপিছত ফাইনেলি মই তেখেতক চেষ্টা কৰি উলিয়াই আনিলোঁ আৰু এইফালে ৰাস্তালৈ আহি বেটেৰীৰ কাৰণে ৰখি আছিলোঁ যিহেতু ছানডে যেনে তেনে বেটেৰীখন পালোঁ আহি পাই গ'লোহি মামাৰ ঘৰ আৰু মামাৰ ঘৰত বস্তু থৈ মাৰ কাষৰ খুৰাকৰ ঘৰ তাতে খানা খোৱাটোৰ কথা আছিলে কিন্তু প্লেনটো কেঞ্চেল হ'ল তাতে আমি চাহ তাহ খালোঁ ইয়াতো বস্তু বনাই আছিলে কাৰণ আজি আমাৰ গোটেই মাহঁতৰ বাই ভনীখিনি আৰু কাজিনছখিনি মিলি এটা খানা খাব মাকহঁতক লগত লৈ পেলাই গোটেই আইতাহঁতে সিহঁতি ডাঙৰ আইতা সৰু আইতা আৰু আমাৰ আইতা তাৰপিছত এইফালে আহি আছোঁ জেঠাই ঘৰলৈ জেঠাই ঘৰৰ ওচৰতে আৰু জেঠাই ঘৰতে আজি খানাটো খোৱা হ'ব এইফালে এইটো মোৰ হৈছে জেঠাইৰ ছোৱালীৰ অকণমানিটো পোৱালি মানে সৰু ভাগিন আৰু এইফালে ভিতৰলৈ সোমাই গৈ আছোঁ সেইফালে ডাঙৰ ভাগিন ৰৈ আছে এইফালে জেঠাইটোৰ ৰিয়েকশ্যন চাওকচোন বহুত দিনৰ মূৰত বাই ভনীবোৰ লগ হ'লে কেনেকুৱা কি পৰিস্থিতি হয় আপোনালোক সকলোৱে জানেই নিশ্চয় আৰু এইফালে ব্ৰেকফাষ্ট বুলি ক'লে ভুল হ'ব চবেই নিজৰ ঘৰৰ পৰা যি বনাইছিলে তাকে চাহৰ লগত খোৱা হ'ল আৰু এইফালে মোৰ মামাৰ ছোৱালী ভণ্টি আহি পাই গ'লহি ল'ৰা ছোৱালীক লৈ ভণ্টি এইফালে হোম থিয়েটাৰ লৈ আহিছিলে গান বাজনা চুৰু হৈ গ'ল এতিয়াহে পাৰ্টি লাগিছে এইফালে আইতাই চাই আছে আলহীৰ কাৰণে আমাৰ মাহীয়ে ঘৰতে মাছ বনাই আনিছে তাৰপিছত আমাৰ জোনামাহীৰ ছোৱালী ঝুমকা আহি পাই গ'লহি আৰু তাৰপাছতে আমি ভিতৰত চাবলৈ গ'লোঁ কিনো হৈছে খানা চানা তাৰপাছত এইফালে দেখিলোঁ হাঁহৰ মাংস ৰেডি হৈ গ'ল ভিনদৈ যিহেতু কাটি কুটি চব ঠিক ঠাক কৰিলে বনোৱা মেলা কৰি মেলি এইফালে খাবৰো হৈ গ'ল আইতাহঁতে আগতীয়াকৈ খাইছে বহুত বেছি আলহী হ'ল কাৰণ মামীহঁতো অকল বাই ভনী বুলি আছিলে কিন্তু মামীহঁত বা ওচৰৰ কোনোবা খুৰীহঁত তেনেকৈ সকলোবোৰ আহিছিলে আৰু এইবিলাক দেখিছে নহয় ধুনীয়াকৈ মাছ পচলা ভাজি আৰু গোটেইখিনি কাষ্টাৰ্ডৰ পৰা আদি কৰি গোটেইখিনি খুব ধুনীয়াকৈ বনালে আৰু এইফালে দেখিছে আমাৰ নতুন বৌক ভালকৈ দেখাব নোৱাৰিলোঁ বহুতখিনি মানুহ আচলতে আছিলে সেইকাৰণে আমি নোৱাৰিলোঁ আৰু নিজেই খোৱাৰ সময়ত অকণমান ক্লিপ থৈ দিছিলোঁ এইফালে সকলোৱে খাই আছিলে আৰু নতুন বৌয়ে আমাৰ আইতাসকলক সেৱা কৰিলে যিহেতু তাহাঁতৰ এংগেজমেণ্টত যাব পৰা নাছিলে তাহাঁতৰ 14 ফেব্ৰুৱাৰীত আছিলে আৰু আমাৰ 22ত আছিলে আৰু এইফালে আমাৰ জেঠাই খাবলৈ লওঁতে শেষত মানে গোটেই ৰান্ধনিখিনিয়ে খাওঁতে এইফালে তেওঁ নাচি বাগি বোলে মই নাচি লওঁ এপাক তাৰপাছতহে খাম তাৰপাছতে এয়াৰ নাচ বাগ কৰি পেলাই সকলোৱে খালে মেলিলে আৰু খুব ধুনীয়াকৈ পাৰ হ'ল দিনটো খুব বেছি ভাল লগা দিন মানে গোটেইখিনি মিলি খুব ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু শেষলৈ এয়া চাওকচোন আমাৰ মায়ে নাচিবলৈ ইমান বেছি লাজ কৰে সকলোৱে জেঠাই মামী আৰু মাহীহঁতে টানি মেলি নচাবলৈ চেষ্টা কৰিছে কিন্তু মাৰ গাটো অকণমান বেয়া আছিলে আৰু মাক খুব লাজ কৰিহা সেইটো কাৰণে নানাছিলে এইফালে জেঠাই নাচ চাওকচোন সকলোৱে আমি ফূৰ্তি কৰিলোঁ সকলোৱে নাচিলোঁ সকলোবোৰ আপোনালোকক দেখুৱাইছোঁ চাওক বাগিব নাই ঠান্ডা সবে উঠি যাক চবেই জোৰ কৰাত অকণমান ময়ো নাচি দিলোঁ নাচি লাগিয়ে থাকে যিহেতু অকণমান নাচি দিলোঁ আৰু
আৰু একেবাৰে শেষত আমি সকলোৱে মিলিজুলি মন খুলি যি মন যায় তাকে নাচিলোঁ আৰু খুব বেছি ফূৰ্তি কৰিলোঁ খুব বেছি ভাল লগা দিন আছিল কালিৰ দিনটো আৰু এয়া হৈছে গুলপীয়া যে কুৰ্তি পিন্ধি আছে এয়া আমাৰ হ'বলগীয়া বৌ এয়া ডাঙৰ বৌ আৰু তাইৰ লগত আমাৰ সকলোৰে একদম মানে ঘৰুৱা হৈ গৈছে কাৰণ বহুত বছৰৰ পৰা চিনাকি আৰু যিগৰাকী নতুন বৌ আহিছিলে হ'বলগীয়া তাই গুচি গ'লগৈ আৰু বহুত মানুহৰ ক্লিপ লোৱা নহ'ল যিহেতু ব্যস্ততাও আছিলে আৰু বহুত মানুহ আছিলে এইফালে ডাঙৰ আইতাই আমাক নচা দেখি তেওঁ ৰ'ব পৰা নাছিলে বেমাৰৰ গাতে যেনে তেনে তেওঁ উঠি আহিলে আৰু এপাক নাচিয়ে দিলে চাওকচোন তাৰপাছত সকলোৰে পৰা বিদায় লৈ আহিলোঁ মামাৰ ঘৰলৈ বুলি আৰু আইতাহঁতৰ কাৰণে আজিৰ দিনটো খুব বেছি বিশেষ আছিল কাৰণ আইতাহঁতে এনেকুৱা দিন খুব কমেই পায় আৰু সকলো আগবঢ়াবলৈ আমাক ৰখি আছিল কাৰণ গধূলি হৈ আহিল আৰু এইফালে আমাৰ ফুকন নগৰৰ মথাউৰিটো টু লেন কৰাৰ কথা সেইকাৰণে বনাই আছে ৰাস্তাবোৰ বৰ ভাল নহয় যেনে তেনে মথাউৰিৰ ওপৰত উঠিলেও ভণ্টিহঁতে আগবঢ়াই দিলেহি আইতাহঁত তলতে থাকিলে চ' মাহীহঁতৰ লগত একেলগে আমি ঘৰমুৱা হৈছোঁ চ' সকলোকে বাই টাটা কৈ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত লগ পাম বাই চি ইউ লাভ ইউ অল